অনুগ্ৰহ কৰি আপোনালোকক জনোৱা হ'ল যে এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে। কোনোৱে যাতে গাত পাতি নলয়। লগতে হেডফোন নামৰ কণ্ডমটি পিন্ধি লওক, নহ'লে ক'ৰবাৰ পৰা চেণ্ডেল নতুবা কাণতলীয়া চৰাহী আপোনাৰ গালত পৰিব পাৰে, আৰু তাৰ বাবে আমি দায়ী নহয়। কেলা Hello guys, স্বাগতম জনালোঁ নতুন ইউটিউব চেনেল হলকা বাহলৈ। तेरा बाप आया। হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'। বন্ধুসকল, আজি আমি কথা পাতিম বেলুন ফাটি জন্ম হোৱা বিশেষ প্ৰাণীৰ ওপৰত। আচলতে এইবিলাক ভাইৰাছ একোৱা কথা, এইবিলাক মানে আহিছে আপোনাৰ ট্ৰেণ্ডিং আৰম্ভ কৰিছে উৰ্ফি জাভেদে। সেইবিলাক আহি এতিয়া চবৰে গাত বিয়পি পৰিছে, আৰু এইটো ভাইৰাছ কেলা ক'ভিডতকৈও বেয়া। আৰু এই ভাইৰাছবিলাক কেৱল ইনষ্টাগ্ৰামৰ ৰিলছতে পোৱা যায়। তো বন্ধুসকল বলক। তো গাইজ, আমি প্ৰথম ভিডিঅ'ত কথা পাতিছিলোঁ আমি উৰ্ফি জাভেদ মানে স্ৰষ্টাৱালা। আজি আমি তাৰে এটা ৰিলেটিভৰ বিষয়ে কথা পাতিম। একে মানে Did you check on me? Now did you look for me? দেখিল না, চেম চুমি আৰু একে হেন পাই না, কিবা নহয় কিবা এটা আছে দৌৰো গম পাইছি। বস্তুকে তোক দেখি কে নাই না 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 গাইছ, এইটো ঠিকেই আছিল হা। এতিয়া আৰু চাবি দেখিলি না গাইছ, কেনে দেখি তা মানে আমাৰ গাঁৱৰ ফুলতকৈ ভাল দেখি। হা নহয় ফুল ইয়াত নহয়, ফুল মানে যদি সিদিনা যদি বেলুনটো দামী কিনিলে হয় না, নাহিলে হৈ গেলা আহি। গাছৰ পাত বৰ্তমান সময়ত মানুহ কিমান ডেভেলপ হৈছে। এহেঁতৰ কি কৰিছে, মানুহ বস্তুটো কাৰণে আৰু আগতলৈকে লৈ গৈছে। এই আগতে যে মানুহ যে গাছৰ পাত পিন্ধিছিল সেই পিন্ধিছিল একেই হৈছে সিহঁতৰ। আৰু তো নোখোজো নেকি এইবাৰ যে পিন্ধিছে, নোখোজো নেকি গাত? গাতটো বাদে জাগাত নোখোজো নেকি? নাই নাই নাই, এই জাগাত মালেই নাই, খোজাব কেইটা না। কথাটো হৈছে কি মানে এই যে লাংটা হৈ ভিডিঅ' বনাই না, তাক কোনো নাচলাব, তাৰে কলা কলা কুটি কোনো নাচে। সেইকাৰণে সি এইবিলাক কাল বাল পিন্ধি কিনে দি আছে আৰু। আমাৰ তই এটা কাম কৰ, এইবিলাকতো কৰি আছে, পইচাটো ইনকাম হোৱা নাই, তই কাম কৰ, তই ৰেল ষ্টেচনত যা, যদি মাৰা 2-1 টকা আহিব তোৰ, কামত দিব তোৰ। सूरत ही में सिपाही होना, सूरत ही में लेकिन एक सेकंड, দেখিলি নে একচন কি কম গেলা মই এতিয়া। তই সঁচাকৈ তই ষ্টেচনতে যাবি ভাল, এইটো লাভ নাই। মানুহ এইগিলা বেলেগৰ পৰা বিচাৰে আৰু বিচাৰি নিজেই কৰি আছে আৰু। কেলা এটা কাম কৰ, তোক মই ভাল জব দিম মই এটা হা, ভালকৈ শুনিবি দোষ। মানে তোক জব দিম মই। জবটোৰ কাৰণে তোৰ মানে এই যে কলা কলা মুখখান যি আছে, দাঁত যি আছে, অলপ চাফা কৰিব লাগিব। কাৰণ এই জবটো মানে অকল মুখে দি পাৰি। গতিকে চাফা চাফা কৰি কিনে তই মোক কণ্টেক্ট কৰিবি, আৰু মোৰ দ্বাৰা আহিবি। তই মোক অলপ লগা হৈছে, समझ रहे हो ना? समझ रहे हो? समझ रहे हो आप? समझ रहे हो? ঐ গেছ, এই আমাৰ গাড়ীটোক লৈ আহে, এই খেৰখিনি কেলা ই পিন্ধি থৈছি। হা গাই মানে আমাৰ এই চুমি গাড়ী এইবিলাক বহুত ডাঙৰ ভাইৰাছ, ক'ভিডতকৈ বেয়া এইবিলাক। লাহে লাহে এইবিলাক চবৰ মাজতে স্প্ৰেড হৈ আছে। একো ক'বও ইচ্ছা নাই, কিন্তু নকলেও নহয়, আৰু নকৱাকৈ আমাৰ কামো নহয়। আমাৰ কামটো আৰু ক'বাই লাগিব না। কিন্তু আৰু তোক কৈছোঁ, তই কাম কৰ, তই সঁচাই কৈছোঁ যে যোনটো কৈছোঁ মই তোক শুনবি। তই মোক চুই চাফা কৰি কিনে মোক তাকে আহিবি। গতিকে ৰাইজ বন্ধুসকল, গাইজ চব
বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু ভাল লাগিলে আৰু লাইকটো কমেণ্টটো আৰু শ্বেয়াৰটো আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু লাগে আমাক অলপমান বাই বাই Mille, 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 mille. আছি এই চুমি এই খেৰ খাব লাগি আছে ইয়াতে আকৌ দে আকৌ কি হৈছে বেয়া হ'ল মই ক্লিক নকৰিলোঁ খেলা একো কুৰ্তি পিন্ধিছে কি ক'ম মই কি বুলি ক'ম